হেল্ল' ষ্টুডেণ্ট, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিশ্ব খনিকৰ কবিতাটো। এই কবিতাটোৰ কবি হ'ল মফিজুদ্দিন আহমদ হাজৰিকা। গতিকে এই কবিতাটোৰ পাঠভিত্তিক 1 নম্বৰীয়া প্ৰশ্নোত্তৰ আৰু কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন লৈ চোৱা। অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? ইয়াৰ উত্তৰ হ'ব অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত। 2 নম্বৰ প্ৰশ্ন মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ'ল তথ্য পাৰিজাত। 3 নম্বৰ প্ৰশ্ন বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰ বিশ্ব খনিকৰ বুলি লেখকে বিশ্ব নিৰ্মাণ কৰোঁতা বা পৰমেশ্বৰৰ কথা কৈছে। 4 নম্বৰ প্ৰশ্ন বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰ বিশ্ব খনিকৰ কবিতাটি চুফীবাদী শ্ৰেণীৰ কবিতা। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। ডিয়াৰ ষ্টুডেণ্ট, এতিয়া আমি কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে 1 নম্বৰ প্ৰশ্নলৈ চোৱা। বিশ্ব খনিকৰ কবিতাটো ক'ৰ পৰা লোৱা হৈছে? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এইবাৰ পৰীক্ষাত আহি যাব পাৰে। উত্তৰ বিশ্ব খনিকৰ কবিতাটো জ্ঞানমালিনী কাব্য সংকলনৰ পৰা লোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন জ্ঞানমালিনী কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ জ্ঞানমালিনী 1996 চনত প্ৰকাশ হৈছিল। 3 নম্বৰ প্ৰশ্ন কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে? ইয়াৰ উত্তৰ হ'ব ৰজোগুণে মানুহক বিষয় সুখত আসক্ত কৰে। 4 নম্বৰ প্ৰশ্ন কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়? উত্তৰ তমোগুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়। 5 নম্বৰ প্ৰশ্ন কোনজন কবি জোনাকী কাকতৰ লগত জড়িত নাছিল? ইয়াৰ উত্তৰ হ'ব মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী কাকতৰ লগত জড়িত নাছিল। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। জয় আই অসম।